নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ মই নীলাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি ইমান ধুনীয়া ৰাস্তাটোৰ মাজেৰে গৈ আছোঁ কনকা ভিলেজ ৰিজৰ্টখনলৈ। আপোনালোক হয়তো আহিছে বা নাম শুনিছে, কিন্তু ভাবিলোঁ আজি অকণমান ভিডিঅ' কৰি সাঁচি ৰাখোঁ। আইমানুৰ উৎপাতত আকৌ যাব লগা হ'ল। আগতে গৈছিলোঁ যদিও ভিডিঅ' কৰা হোৱা নাছিলে বাৰু। আৰু ৰ'দটো দেখিছেনে, একদম তাইৰ চকুতে পৰিছে বেচাৰী। তাৰপিছত আমাৰ লগত আহিছে দুজনী ভাগিন আৰু এয়া ডাঙৰ বাইদেউ, জোনৰ ফালৰ ডাঙৰ বাইদেউ। আৰু এয়া আমি আহি পাই গ'লোহি, কিন্তু আগৰ নিচিনা হৈ থকা নাই বাৰু, এতিয়া অকণমান সলনি কৰিছে। আৰু এয়া আমি আহি পেলাই প্ৰথমতে টিকেট কাটি ল'লোঁ। টিকেটৰ যিহে দাম, একদম 299, মানে 300কৈ টিকেট কাটি লৈ পেলাই আপুনি এনেকুৱা সৰু সৰু কাপত এগিলাচ ৱেলকাম জুচ দিয়ে। আৰু এই জুচগিলাচ খাই লৈ পেলাই আপুনি গোটেই দিনটো ইয়াতে ঘূৰি থাকিব পাৰিব। আৰু ইয়াতে বহুত কিবা কিবি খেলা বস্তুও আছে। তাৰপিছত সেইবোৰত খেলিব পাৰিব। আৰু বাকী খোৱা বোৱাবিলাক আকৌ এক্সট্ৰাকৈ ল'ব লাগে। আৰু আইমানুতো আৰু আহিলে ৰখি নাথাকেই, তাই এইফালে এটা চুইমিং পুল আছে। যোৱাবাৰ আহোঁতে এই পুলটোতে তাই গা ধুইছিল আৰু পানীবোৰ সলোৱা নাছিলে কাৰণে তাইৰ একদম যোৱাবাৰ অৱস্থা বহুত বেয়া হৈ গ'ল যে, সেইকাৰণে এইবাৰ এইটোফালে তাই মনেই কৰা নাই। মানে যোনে কৈছে ব'ল যাওঁ মইনা, কিন্তু নাই, তাই নোসোমায়। আৰু এইবোৰ নতুনকৈ বনাইছে, ঘৰবোৰ দেখাত ভালেই লাগিছে বাৰু। ভিতৰততো বাৰু আমি সোমাব নোৱাৰোঁ যিহেতু আমি নাথাকোঁ, কিন্তু আগৰ ঘৰবোৰ বেছি ভাল লাগিছিলে। মানে বাঁহৰ আছিলে, খেৰৰ আছিলে, এনেকুৱা আছিলে। এতিয়া শুনিছোঁ বেলেগে বোলে লিজত লৈছে, সেইকাৰণে কিন্তু পৰিৱেশটো আগৰ নিচিনা লগা নাই। আৰু আহি ইমান মানে চাফাও কিন্তু লগা নাই দেই, সঁচা কথা ক'বলৈ গ'লে। আৰু আমাৰ মহাৰাণী এয়া আহিয়ে আইচক্ৰীমটো খোৱাত ব্যস্ত, খাই লৈ পেলাইহে বাকী তাই আৰু আৰম্ভ কৰিব। যিহেতু সন্ধিয়া মানে বেলি ডুবু হৈছে, আমি ভাবিছোঁ অকণমান নদীৰ সিফালে যাওঁ। তাৰপিছত আমি আহিলোঁ এইফালে পুখুৰীৰ ফাললৈ। ইয়াত ব'টিঙো কৰিব পাৰি, এতিয়াও ব'টিং কৰিব পাৰি অৱশ্যে। তাৰপিছত আমি কৰিবলৈ ইমান ইচ্ছা নগ'লে, আৰু ভাবিলোঁ ভাগিনজনীৰ লগত পুখুৰীটোকে পাৰ হৈ পেলাই চাওঁ ৰছীৰে পাৰোঁ নে নোৱাৰোঁ। পূৰা গাৰ্ডবোৰ লগাই দিয়া আছে, কিন্তু মানে শ্লিপ হ'লেও পানীত পৰি নাযাওঁ। তথাপিও গ'লোঁ অলপ দূৰলৈকে, গৈ লৈ পেলাই যিহে ৰছী দুডাল হিলিবলৈ ধৰিলে আৰু আমি উভতি গুচি আহিলোঁ। ইমানো সাহস নাই যে ৰছী দুডাল জুলি থাকিব আৰু পাৰ হৈ যাব পাৰিম, ইমানখিনি সাহস মানে নাই আৰু। তাৰপিছত আকৌ উভতি আহিলোঁ। উভতি আহি পেলাই আমি গ'লোগৈ নদীৰ পাৰৰ ফাললৈ। কিন্তু এইবোৰ কৰিলে আৰু এক্সট্ৰাকৈ আপুনি পইচা দিব নালাগে। আৰু সেই 300টো লয় যে, তাতেই গোটেইখিনি মানে এইবোৰ কৰিব পাৰি। আৰু যিমান যি কৰে, ইনড'ৰ গেম কিছুমানো আছে, সেইবোৰো আপোনালোকে খেলিব পাৰে। তাৰপিছত এইফালে এয়া আমি এতিয়া আহিছোঁ একদম শেষৰ ফাললৈ। এই সময়খিনি এনেও নদীৰ পাৰত খুব ধুনীয়া লাগে, বেলি ডুবাৰ সময়খিনি মানে বহুত ভাল লাগে আৰু চাই পেলাই। তাকে উপভোগ কৰোঁ বুলিয়ে অৱশ্যে আমি আজি সন্ধিয়াকৈ আহিছোঁ, মানে সন্ধিয়াৰ পৰিৱেশটো কেনেকুৱা লাগে সেইখিনি চাওঁ বুলি। যিহেতু নদীখনত পানী এফালে কাষৰ ফাললৈ কম হৈ আছে, আইমানো অকণমান খেলিলে জোনৰ লগত, ভাগিন দুজনীও অকণমান নদীত সিহঁতে নামিছে। আৰু ভাল লাগিলে, সঁচাকৈ বহুত ভাল লাগিলে। কিবা বনাই আছে আৰু বাপেক জীয়েকে মিলি লৈ পেলাই, শিল বালি লৈ পেলাই। সঁচাকৈ এই স্মৃতিবোৰ থাকি যাবৰ কাৰণে অৱশ্যে সৰু সৰু ভিডিঅ'বোৰ বনাই পেলাই সাঁচি ৰাখোঁ। হাঁহকেইটা চাওক না, ইমান ধুনীয়া, একদম গোটেইকেইটা নিপুতল। আৰু সিহঁতে আহিছে চাগে ঘূৰি পকি নিজৰ ঠাইলৈ। আৰু এতিয়া অকণমান সিহঁতকো ধৰি ৰাখিলোঁ। আৰু এতিয়া আইমানো আহিছে ইনড'ৰ গেম খেলিবলৈ। এয়া বোলে বল খেলে, মই অৱশ্যে নাজানো ভালকৈ খেলিবলৈ, আৰু সেইকেইটা মিলাবই নোৱাৰি। তাই এনেই লৰাই পকাই আছে আৰু চবেই অকণমান কিবা কিবি খেলিলে। ফেনৰ তলত অকণমান ৰেষ্ট ল'লোঁ। আইমানুৱে ম'ম' খাম বুলি কোৱাৰ কাৰণে আকৌ তাইক ম'ম' খাবলৈ লৈ গ'লোঁ, কিন্তু নতুনকৈ বনোৱা ৰেষ্টুৰেণ্টখনত ম'ম' নাপায়। যিখনত তাই আইচক্ৰীম খাইছিলে আকৌ সেইখনলৈ ঘূৰি যাব লগা হ'ল ইয়াত সোমাই পেলাই। তাতেহে ম'ম' তাই খালে, আৰু আমি একাপ চাহ খালোঁ। কিন্তু ডাঙৰ কথা, এখন তিলপিঠাত ল'লে আমাৰ পৰা 10 টকাকৈ। এয়াই হৈছে ব্যৱসায়, দেখিছে। অসমীয়া হিচাপে এখন তিলপিঠা 10 টকা দি কিনি খাবলৈ বিৰাটেই গাত লাগে, যিহেতু নিজেই খুব ধুনীয়াকৈ বনাবলৈ জানো। আৰু বেলেগ একো খোৱা নাই, বাইদেউহঁতৰ ঘৰ ওচৰতে। আৰু আজি গৈ ৰাতি তাতে থাকিম, 8 বাজিও গ'ল বৰ্তমান। আৰু যোৱাবাৰ গৈ যিমান অসমীয়া এটা মানে ফিল আহিছিলে, এইবাৰ একেবাৰেই লগা নাই সেই বস্তুটো। আৰু দুখনমান ফটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।